নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ। বন্ধুসকল, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিক লৈ ভয়ংকৰ খবৰ। কিয়নো এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিও উঠাইছে অভিযোগৰ আঙুলি। এনআৰচিক লৈ কি বিস্ফোৰক মন্তব্য কৰিছে এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই, সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন মোৰ সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। অসমৰ দীৰ্ঘদিনীয়া জ্বলন্ত বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিক লৈ অসমবাসী আশাবাদী আছিল যদিও আজিও সমগ্ৰ প্ৰক্ৰিয়াটো এক নুবুজা হাতৰ হৈয়ে ৰ'ল। আশা কৰা হৈছিল যে এনআৰচিৰ যোগেদি অসম অবৈধ বাংলাদেশী মুক্ত হ'ব। বহু অপেক্ষাৰ অন্তত অসমে এখন এনআৰচি লাভ কৰিলে যদিও লাভ নকৰিলে কোনো ফলাফল। এনআৰচিখনৰ আঁৰত যেন সকলো দল সংগঠনে নিজৰ স্বাৰ্থ পূৰণ কৰিলে। তাৰে আমাক দিছে এনআৰচিৰ সদ্য অৱসৰপ্ৰাপ্ত ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই। 31 জুলাইত এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণৰ পাছতে কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে হিতেশ দেৱশৰ্মাই। বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ বিৰুদ্ধে তেওঁ কেতবোৰ বিস্ফোৰক অভিযোগ আনিছে। তেওঁ কয় যে এনআৰচিৰ ক্ষেত্ৰত আছুৰ ভূমিকা সন্দেহজনক। আছুৱে ভুল জানিও মাত মতা নাছিল। বংশবৃক্ষত হোৱা সকলো ভুল জানিও আছুৱে পুনৰীক্ষণৰ বাবে কোনোদিনে মাত মতা নাছিল। তেওঁ উত্থাপন কৰা অভিযোগ অনুসৰি আছুৱে এনআৰচিৰ কাম যে ভাল হোৱা নাছিল সেই কথা ভালদৰে জানিছিল, কিন্তু জনাৰ পাছতো তেওঁলোকে পুনৰীক্ষণৰ বাবে কোনো ধৰণৰ আবেদন উচ্চতম ন্যায়ালয়ত দিয়া নাছিল। 2019 চনৰ 31 আগষ্টত পৰিপূৰক তালিকা প্ৰকাশ হোৱাৰ আগলৈকে আছুৱে পুনৰীক্ষণ বিচৰা নাছিল। তেওঁলোকে কৈছিল যে তেওঁলোকৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত আস্থা আছে, কিন্তু পৰিপূৰক তালিকাত 19 লাখ লোকৰ নাম বাদ পৰাৰ পাছত তেওঁলোকে ক'লে যে এই এনআৰচিক লৈ তেওঁলোক সন্তুষ্ট নহয়। এদিনতে তেওঁলোকে স্থিতি সলনি কৰিলে। এই ক্ষেত্ৰত তেওঁ কয় যে আছু নম্বৰৰ খেলৰ লগত জড়িত আছিল, কাৰণ তেওঁলোকে আৰম্ভণিৰে পৰা কৈ আহিছিল যে অসমত 80 লাখ বিদেশী আছে। 2018 চনত খচৰা তালিকা প্ৰকাশ হোৱাৰ সময়ত 40 লাখ লোকৰ নাম বাদ পৰিছিল। তেতিয়া আছুৱে আনন্দ উল্লাস কৰি মিঠাই খাইছিল, কিন্তু যেতিয়া এই সংখ্যা কমি 19 লাখ হ'ল তেতিয়া আছুৰ অংকত খেলিমেলি লাগিল, যাৰ বাবেই ৰাইজে বেয়া পাব নাইবা মুখ লজ্জাৰ বাবে আছুৱে সন্তুষ্ট নহয় বুলি ক'লে। তেওঁ লগতে কয় যে পৰৱৰ্তী সময়ত আছুৱে পুনৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল যদিও কোনো ধৰণৰ বিশেষ তথ্য দিয়া নাছিল। শপতনামাত তেওঁলোকে লাভ কৰা ভুলৰ বিষয়ে একো উল্লেখ নকৰিলে, একমাত্ৰ মুখ লজ্জাৰ বাবেই শপতনামা দিছিল। তেওঁ কয় যে তেওঁ দিয়া এজাহাৰ দুখনৰ ভালদৰে তদন্ত হ'লে সকলো কথা স্পষ্ট হৈ পৰিব যে এখন অশুদ্ধ এনআৰচিৰ বাবে কোন দায়বদ্ধ। অসমৰ প্ৰকৃত শুভাকাংক্ষী কোন সেইটো ৰাইজে বিচাৰ কৰিব বুলি সদৰি কৰি তেওঁ কয় যে ৰাইজে কাৰোবাক জাতি ৰক্ষাৰ ঠিকা দিয়াটো বন্ধ কৰিব লাগিব। তেওঁ তেওঁৰ কাৰ্যকালত দেখা পোৱা অভিজ্ঞতাৰ পৰা সংগঠনৰ কাৰ্যকলাপৰ ওপৰত সন্দেহ থকাৰ কথা ব্যক্ত কৰে। এনআৰচিৰ ক্ষেত্ৰত আছুৰ ভূমিকা ৰহস্যজনক বুলি অভিযোগ কৰি তেওঁ আছুৰ পূৰ্বৰ ভুলৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অসমক বাদ দি সমগ্ৰ দেশৰ বাবে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ 1948 চনৰ 19 জুলাই। অসমৰ ক্ষেত্ৰত আছুৱে আন্দোলন কৰিলে 855 জন শ্বহীদ হ'ল আৰু তাৰ বিনিময়ত ভিত্তিবৰ্ষ লাভ কৰিলে 1971 চনৰ 24 মাৰ্চৰ মাজনিশা পৰ্যন্ত। আন্দোলন নকৰাই দেশৰ আন ৰাজ্য এটা ভিত্তিবৰ্ষ পালে আৰু আন্দোলন কৰি অসমে পালে আন এটা ভিত্তিবৰ্ষ। এইটো কি কথা বুলি তেওঁ প্ৰশ্ন কৰে। তেওঁ কয় যে ইয়াৰ ফলত 50 লাখৰো অধিক বিদেশীয়ে নাগৰিকত্ব লাভ কৰিলে। আছুৱে জাতিক উদ্ধাৰ কৰিলে নে জাতিৰ অধপতন আনিলে সেইটো ৰাইজে জানে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বন্ধুসকল, আপোনালোকে নিশ্চয়তে বুজি পাইছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিক লৈ কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই।